নমস্কাৰ। যোৱাকালি আমি হাবুঙৰ ফালে গৈছিলোঁ। মাৰ গাত অলপ অসুখ আছিল, মায়ে আগবঢ়াই থৈছিলে কুকুৰা এটা শৰাই এখন। দেওবাৰ বুলি ইমান ভিৰ হৈছিলে তাত, আনকালে ইমান ভিৰ দেখা নাই। কালি যিমান ভিৰ হৈছিল, বাপৰে বাপ, মানুহৰ পৰা আপুনি ভয় দিব নোৱাৰা হৈছিলে। ইফালে মানুহ সিফালে মানুহ। এই আমি চাকি তাকি জ্বলাই পিনি আজৰি হৈ এয়া কুকুৰাটো এতিয়া কাটি আছে। এয়া ভাতৰ চৌ উঠালে, দাদা এয়া মাংস বনাই আছে। কিন্তু মাংসকণ বহুত টেষ্টি হৈছিলে দেই। আমি অলপ টেষ্ট কৰি চালোঁ, কিমান ধুনীয়া গৰম হৈছিলে, খাব পৰা নাছিলোঁ। কালাৰ দিছে নাই মাংস হৈ যোৱাৰ পিছত এয়া ধুনীয়াকৈ ভাতৰ লগত খালোঁ। মাংস কালাৰ আছে, গোটেইকেইটা পৰিয়ালে মাটিতে বহি পিনি ভাত খালোঁ। মন্দিৰৰ প্ৰসাদ এনেও সোৱাদেই হয়, নে কি কয়?